हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। और एतिया আছে আমাৰ ঘৰত গাহৰি মাংস। এয়া গাহৰি মাংস আপোনালোকেও খাই যদি আহিব আমাৰ ঘৰত, ডেসক্ৰিপচনত দি দিম মই মোৰ এড্ৰেছ, আহি যাব। ইয়াতে আছে কলপাতত দিছিলোঁ, ৰাতিপুৱা ৰ'দত শুকাইছিলোঁ। যোৱাকালিয়ে আনিছিলোঁ মানে মাংসটো, পিছত খালোঁ অলপ, আৰু এতিয়া আছে ঘৰত তিনিজনে মানুহ। কিমান খাম আৰু 5.5 কিলো 6 কিলো মাংস পাইছিলোঁ, এইখিনি আছে। এতিয়া বনাম, এইখিনি চাই থাকক। বনাবি না? বনোৱা আপোনালোকক মাংস টেষ্ট কৰি দেখাই আছোঁ মই, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া তেলত পিঁয়াজ, জলকীয়া, আদা, নহৰু সকলোবোৰ দিয়া হৈছে। মছলা ঢালি আছোঁ। এইবাৰ এইটো গৰম মছলা দিলোঁ, এয়া জিৰা দিলোঁ, অকণমান জিৰা, অকণমান মিট মছলা, অকণমান গৰম মছলা দি দিলোঁ। এয়া গাহৰি মাংস দি আছোঁ, ৰ'ব চাই থাকক, লগতে বনাও থাকক অলপ। কি মাংস দিলে? হা, কি মানে ইমান অলপ? ভাল ভাল চাই দি সৰু তাৰ মাকে বোলে মাংসই নাখায়ে, অলপ দিয়ে আৰু গাহৰি। হ'ব দে, ইটাহে খাম অলপ অলপ, একো নাই। চাই থাকক, লগতে আপোনালোকেও খাব। মই যেনেকৈ খাওঁ তেনেকৈ এক পিচকৈ লাহে লাহে খাই থাকিব। ইমান সৰু আপেল, এতিয়া আপেল খাম মই, চাই থাকক। বঢ়িয়া। খাই থাকক একেলগে। শেষ এটা আপেল। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এয়া তিতা কেৰেলা, এয়া মাংস, এয়া ভাত, আৰু এতিয়া বঢ়িয়াকৈ খাই দিম। বা ঠঙা কিন্তু বা মজা। খাই থাকক, ময়ো খাই আছোঁ। এয়া খাই দিলোঁ, খাই লওক, আপুনিও খাওক অলপ। মজা, খাই থাকক। ফাইনেলি খোৱা লোৱা হৈ গ'ল। আপোনালোকে খালে কেনেকুৱা পালে গাহৰি মাংস ক'ব। মোৰতো ফেভৰেট পুৰা। আপোনালোকৰ ফেভৰেট নে আনফেভৰেট? ফেভৰেট নে আনফেভৰেট কৈ দিব, ঘূৰি নাহে মানে কথাটো। অ'কে, বাই বাই। ভিডিঅ'টো ইমানতে শেষ কৰোঁ।